আপোনাৰ 11 তাৰিখে ৰাতি প্ৰায় 9:30 বজাত এটা চুৰি কেছ হোৱা বুলি আমাৰ RKN শ্বপছ যোনটো চাপাগুৰি স্থিত তাত চুৰ হোৱা বুলি আমাৰ এটা FIR দিছিলে। এই FIR সংক্ৰান্তে 152 নম্বৰ কেছ নম্বৰ 2021 379 APC এটা কেছ এটা ৰেজিষ্টাৰ হয়। সেই সংক্ৰান্তে আমি তদন্ত কৰি আমাৰ আয়য়ে আপোনাৰ চুৰি যিখিনি সামগ্ৰী লগতে যোনটো গাড়ী চুৰি কৰা সময়ত ব্যৱহাৰ হৈছিল সেইখিনি আমি উদ্ধাৰ কৰিছোঁ। যোনটো হৈছে এটা এপে অটো, লগতে আপোনাৰ আছে ইনভাৰ্টাৰ 2টা, 3টা বেটাৰী, আপোনাৰ Realme TV 32 ইঞ্চ এটা লেপটপ আছে, সেইখিনি আছে। যোনটো আৰু চুৰি হোৱাত যোনটো ৰড ব্যৱহাৰ কৰিছিলে তলা ভাঙিবৰ কাৰণে সেইখিনিও আমি ৰিকভাৰ কৰিছোঁ। আৰু লগতে আমি দুজন যোনটো মিছক্ৰিয়েণ্ট যোনটো ইনভলভ আছিলে সেইখিনিৰ নাম হৈছে তাইজুদ্দিন খান, এইটো চিকাতাৰী পথাৰ, কলগছিয়া থানাৰ আণ্ডাৰত, বৰপেটা ডিষ্ট্ৰিক্ট। আৰু এটা হৈছে বুলবুল হুছেইন, সেইটো আপোনাৰ গাঁও হৈছে 2 নং কোচবাৰী বঙাইগাঁও। আমি তেখেতসকলক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মাত দিছোঁ। আমি তেখেতসকলক বৰ্তমানলৈকে আমি RKN চঞ্চত যোনজন বুলবুল হুছেইন তেখেতে তাতে কাম কৰা, 1 মাহ আগতে তাতে কাম কৰিছিল। সেই হিচাপে তেখেতসকলে ইয়াতে বৰ্তমান আমি পাইছোঁ যে চিৰাঙত প্ৰথম ইহঁতে কৰিছিল।